হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আমি সকলোৱে গুৱাহাটীলৈ যাব আহিলোঁ। এয়া সকলোকে এবাৰ দেখুৱাই দিছোঁ। গুৱাহাটীত ক'লৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি ফাৰ্ষ্ট আমি আজ্ঞাথুনি গণেশ মন্দিৰত সেৱা কৰিলোঁ। ইয়াৰ পিছত আকৌ সকলোৱে গাড়ীত উঠিলোঁ। এতিয়া যাত্ৰা গুৱাহাটীলৈ। এইবাৰ মই পিছৰ চিটত বহিলোঁ কাৰণ ভিডিঅ' কৰিবলৈ সুবিধা হ'ব। এয়া চাওকচোন, ভিউটো ইমান ধুনীয়া। আহি শৰাইঘাট দলং পালোঁ। সৰুতে যে গুৱাহাটীলৈ আহিলে শৰাইঘাট দলঙৰ খুঁটা হিচাপ কৰিছিলোঁ। এতিয়া পিছে হিচাপ নকৰোঁ, ভিডিঅ'হে কৰিম। সেয়ে ধুনীয়া ভিডিঅ' এটা কৰিলোঁ। এনেকৈ কিছু দূৰ অহাৰ পিছত আমি আমাৰ গন্তব্যস্থান আহি পালোঁ। গাড়ীৰ পৰা নামি সকলোৱে দোকানৰ পৰা ধূপ চাকি কিনি ল'লোঁ। এতিয়া আমি ক'লৈ গৈ আছোঁ কোৱাই নাই নহয়। আমি গৈ আছোঁ এতিয়া ভীমাশংকৰ মন্দিৰ। ভীমাশংকৰ মন্দিৰ গৈ পোৱাৰ আগত গণেশ মন্দিৰ এটা পালোঁ। গাড়ীৰ পৰা নামি হাত ভৰি ধুই চাকি ধূপ জ্বলাই দি সেৱা কৰি ল'লোঁ। ইয়াৰ পিছত গাড়ীখন পাৰ্কিং কৰি থৈ আমি সকলোৱে খোজকাঢ়ি ভীমাশংকৰ মন্দিৰলৈ আগবাঢ়িলোঁ। ইমান ধুনীয়া পাহাৰুৱা ৰাস্তা। ইয়াত চাওক পদুম ফুল ফুলি আছে। এনেকৈ কিছু দূৰ অহাৰ পিছত মন্দিৰ আহি পালোঁ। বলক এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাওঁ। পৰিৱেশটো যে ইমান ধুনীয়া, ঠাণ্ডা। ইতিমধ্যে বহু ভক্তৰ সমাগম হৈছে। যিহেতু শাওণ মাহ চলি আছে, ৰাতিপুৱাৰ পৰা ভক্তৰ অহা যোৱা চলিয়ে আছে। এনেকৈ চিৰিৰে নামি আহি এই নিজৰাৰ পানী গছকি পাৰ হৈ গ'লোঁ। যিহেতু বহুত গৰম লাগি আছিল, পানীত ভৰিখন দিওঁতে যে ইমান ধুনীয়া, গাটো ঠাণ্ডা পৰি গৈছে। ইয়াৰ পিছত আমি চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ, যাতে মহাদেৱ শিৱ বাবাই মনৰ আশা পূৰণ কৰি দিয়ে আৰু সদায় যেন এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে জীৱনটো পাৰ কৰিব পাৰোঁ। ইয়াৰ পিছত মূল ঠাইলৈ সেৱা কৰিবৰ বাবে লাইনত থিয় হ'লোঁ। কিমান যে দীঘল লাইন হৈ আছে দেখিছেই নহয়। এনেকৈ এখোজ দুখোজকৈ আগবাঢ়ি কোনোমতে মূল ঠাই ওচৰ পালোঁ। কিছু সময় পিছত মূল ঠাইত সেৱা কৰি বাহিৰলৈ ওলাই আহিলোঁ। ইয়াৰ পিছত মামীয়ে সকলোকে প্ৰসাদ দিলে আৰু আমি সকলোৱে প্ৰসাদ খাই অলপ টাইম তাত বহিলোঁ আৰু ফটো উঠিলোঁ। ইয়াৰ পিছত আকৌ এবাৰ পানী গছকি মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ। যিহেতু আমি আৰু বেলেগ ঠাই চাবলৈ যাম, আকৌ এবাৰ মহাদেৱ শিৱ বাবাক সেৱা এটি জনাই নেক্সট ঠাইলৈ আগবাঢ়িলোঁ। নেক্সট পাৰ্টত সেই ঠাইখন দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই।